নমস্কাৰ বন্ধুসকল, এছআৰএল ইটো সিটো বহুতৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম চেংমৰাত কেনেকৈ মাছ ধৰা হয়। হয় বন্ধুসকল, চেংমৰা নামটো শুনি আপোনালোকৰ নিশ্চয় অকণমান নতুন নতুন লাগিছে, কিছুমানে হয়তো চিনি নাপাব পাৰে। এইটো এতিয়া বস্তুটো দেখুৱাইছোঁ আপোনালোকক। এইটো ডিঙৰা, বহুতে ডিঙৰা বুলি কয় চাগে, আৰু প্ৰকৃততে ডিঙৰা বুলি ক'লে মানে আমি জানো অকণমান জোঙা আকৃতিৰ মানে মন্দিৰটোৰ নিচিনা, কিন্তু এইটো বেলেগ, সেইকাৰণে ইয়াক চেংমৰা বুলিও কোৱা হয় আৰু বলদাৰ বুলিও কয় কিছুমানে। আমি তিনিটা ভাষাই তিনিটা শব্দই ব্যৱহাৰ কৰোঁ, তিনিটা নামে। তাৰপিছত ইয়াক কেনেকৈ পতা হয়, কি দিব লাগে, ইয়াত ক'ত পতা হয়, সম্পূৰ্ণ দেখিবলৈ পাব আপোনালোকে। মাছ সোমাই নে নোসোমাই ভিডিঅ'টো চাই থাকিব। মোৰে ল'ৰাৰ মাক মাছলৈ যাওঁ, নাখাওঁ সুদা। প্ৰথমে এনেকৈ সৰু সৰু কাঠি কেইডালমান বনাই ল'ব বাঁহৰ, ধুনীয়াকৈ কটাৰীৰে চাচি ধুনীয়াকৈ। এনেকৈ এইকেইডাল কি কামত আহে দেখুৱাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। থৈ দিছোঁ। এতিয়া কেঁচু খান্দি আছোঁ। দুই এডাল পাইছোঁ। তাৰপিছতে কেঁচুখিনি খান্দিলোঁ। লৈছোঁ মই হাতত। ঘিণ লাগিছে নেকি? ঘিণ নকৰিব, ঘিণ কৰিলে মানে আৰু ক'ত মাছ খাবলৈ পোৱা যাব পৰিছে। তাৰপিছত এনেকৈ কেঁচুখিনি এই সৰু সৰু যে কাঠি বনাইছিলোঁ, ইয়াত এনেকৈ দুটা দুটা চিলাব লাগিব এডাল কাঠিত। চিলাই দিছোঁ, দেখিছে খৰিকাত দিয়া নিচিনা। তাৰপিছত এইটো লৈছোঁ মই চেপাটো, মানে বলদাৰটো। ইয়াত এনেকৈ ভৰাই দিছোঁ। এনেকৈ ভৰাই দিছোঁ। তাৰপিছত এই কাঠিডাল এইফালে এনেকৈ ইয়াত লগাই দিছোঁ। কেঁচু এনেকৈ বাহিৰত ওলাবলৈ নিদিব, নহ'লে বাহিৰ ফালে খাই গুচি যাব, মাছটো নোসোমাব। এনেকৈ লগাই দিলোঁ। এনেকৈ এটা চেপাত দুটা দুটা লগাব। তাৰপিছত মাছ ইফালেদি সোমাব, সেইটো জানে আৰু। তাৰপিছত এতিয়া চিলাই হ'ল, গোটেইকেইটা মানে কেঁচু লগাই হ'ল। এই ছটাটোত লগাই হ'ল, এনেকৈ লগাই দিলোঁ। তাৰপিছত এতিয়া গৈ থাকোঁ। তাৰপিছত এতিয়া গৈ আছোঁ। এইকেইটা লৈ মোনা এটাও লৈছোঁ। মোনাটোত মানে বেলেগ হাথিয়াৰ লৈছোঁ, ফাঁচি জালৰ অন্য এটা নাম লাঙি জাল। লাঙি জাল লৈছোঁ। সেয়া বেলেগ এঠাইত পাতিম। তাৰপিছত এইকেইটাতো বিলত পাতিব লাগিব, ডিঙৰাকেইটা। বিল মানে নলনিত দেখিব আপোনালোকে, দেখুৱাম ক'ত কেনেকৈ পতা হয়। এইয়া লুংলুঙীয়া বাটটোৰে মই গৈ আছোঁ। বগৰী গছৰ সুন্দৰ পৰিৱেশ, প্ৰখৰ ৰ'দ, খাতৰা গৰম। জেগাত আহি পাইছোঁ মই। এইটো নলা, এইখন নলনি, এইখন বিল মানে নলা এটা আছে। বিল বুলি নহয়, নলা একদম। খুব মাছ আছে ইয়াত বুলি গম পাওঁ। এতিয়া চাওঁচোন পাওঁ নে নাপাওঁ। ইয়াতে পাতিম নলনিৰ মাজত, একাঠুমান পানীত। একাঠু হ'ব নালাগিব এইটো, মানে এইকেইটা এতিয়া ইয়াত থৈ ল'লোঁ। এতিয়া মানে আধালৈকেহে পাব লাগিব পানী, ইমান আধা পাব লাগিব। তেতিয়াহে মাছ সোমালে মানেও জীয়াই থাকিব মাছকেইটা, নহ'লে মৰি থাকিব। প্ৰথমটো পাতিবলৈ ওলাইছোঁ। দুটা লাগি আহিছে। প্ৰথম এটা পাতিব ওলাইছোঁ। No.
এতিয়া পাতি হৈ গ'ল এইকেইটা। এতিয়া এই লাঙিকেইখন পাতিম, সেইটো বাৰু আপোনালোকক নেদেখুৱাওঁ। এতিয়া সেইকেইটা ডিঙৰাকেইটা এঘণ্টামান পিছত চাবলৈ আহিম। তাৰপিছত এতিয়া ইয়া চাবলৈ গৈ আছোঁ পুনৰ চেংমৰাকেইটা, ডিঙৰাকেইটা তাৰমানে বল্ডাৰ বুলিও কয় যে এইকেইটা। এয়া খালৈ লৈ লৈছোঁ, দা এখন লৈছোঁ, কি ঠিক ডাঙৰ মাছো সোমাই থাকিব পাৰে, মাৰিব লাগিব, কাটিব লাগিব। বলক তেন্তে আগবাঢ়ো। বোকাটো চপ্পল পিন্ধি লৈছোঁ, জোতা পিন্ধি ল'ব লাগিছিলে নেকি, তেতিয়া বেছি মজা হ'লহেঁতেন। আছে বাৰু বোকাত পিন্ধা জোতাও আছে, দীঘল দীঘল আঁঠুলৈকে পোৱা যে গামবুট নে কি বুলি কয়, সেইবোৰ পিন্ধিব পাৰি, কিন্তু মোৰ যিহে নাই। তাৰপিছত এই জেগাত আহি পাইছোঁ। এতিয়া ইয়াতে খালৈটো এনেকৈ থৈ লওঁ, কিন্তু দাখন লৈ যাব লাগিব আকৌ দেই লগত, ভঙা দা। তাৰপিছত যিয়ে নহওক ভঙা দা হ'লেও কামত দিব। যাওঁ, নামি যাওঁ, মাছ সোমাইছে নে চাওঁ। চেণ্ডেলযোৰ খুলি লওঁ, ইয়াতে দিগদাৰ হ'ব ইয়াত। এয়া প্ৰথমটো উঠাব ওলাইছোঁ, চাওঁচোন মাছ সোমাইছে নাই। এয়া দেখিছে কি সুন্দৰকৈ সোমাইছে মাছ। এয়া 10টামান সোমাইছে। এটাত যদি 10টাকৈ এনেকৈ সোমাই, 6টাত হিচাপ কৰক 60টা, ধুনীয়াকৈ আধা কেজি। এয়া আধা কেজি বোলে, আধা কেজিয়ে হয় নেকি, 60টা মাছ। আৰু এটাতে 10টা, বাকীকেইটাতো 15-20টাকৈ হ'লেও সোমাইছে। আৰু 10টা হ'লেও আধা কেজিয়ে নহয়, 10টাকৈ হ'লেও 60টা মাছে প্ৰায় 1-1.5 কেজিমান হ'ব। আৰু এইটো এয়া প্ৰায় 1 কেজিমান সোমাইছে। এয়া চব চেঙেলী মাছ, 1 কেজিমান হ'ব মুঠতে। মুঠ 1.5-2 কেজিমান হ'ব, জুখি চাব লাগিব ঘৰত গৈ। তাৰপিছত এইকেইটা মই এতিয়া খালৈত ভৰাই লৈ গুচি যাম ঘৰলৈ। তাৰপিছত এতিয়া এইকেইটাটো খালৈত লৈ যাম। এতিয়া লাঙি জালকেইখন চাম। এয়া মোনাটোও আছে, মানে খালৈত নভৰাও, তাত যিকেইটা লাগিছে সেইকেইটা মোনাত ভৰাম। আৰু এই লাঙি জাল চোৱাটো, যিহেতু পতাটোও দেখুওৱা নাই আপোনালোকক, লাঙি জাল চোৱাটোও আপোনালোকক মই দেখুৱাব নোৱাৰিম, কাৰণ এবুকুমান পানীত নামিব লাগিব, ক'ৰবাত একঁকাল। আৰু ভিডিঅ'টো মই কৰিব পাৰিলেও অকণমান এইখন খুলি পেলাম, মানে মই সেইকাৰণে এইখন খুলি পেলাইহে পানীত নামিম যে, দেখুৱাবলৈ অকণমান অসুবিধা। তাৰপিছত মাছকেইটা দেখুৱাম আপোনালোকক কিমান লাগিছে তাত। এইয়া লাঙিৰ মাছকেইটা, পুঠি মাছ অকল লাগিছে, 2-এটা বৰিয়লা আছে ক'ৰবাত। এইটো বেছি নহ'ব, 1 কেজিমান হ'ব। মোনাটো বহুত ডাঙৰ, কিন্তু মাছ 1 কেজি অকল ইয়াত। এইয়া বৰিয়লা এটা আছে, তাৰপিছত বাকী চব পুঠি। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিলে লাইক এটাও কৰিব, বেছিতকৈ বেছি যদি ভাল লাগিছে তেন্তে শ্বেয়াৰ এটাও কৰি দিবলৈ নাপাহৰিব। আৰু আপোনালোকেও এই পদ্ধতিত মাছ ধৰিবলৈ যত্ন কৰক, চেষ্টা কৰক। হয়তো আপোনালোকে ধৰে এনেকৈ আপোনালোকেও মাছ ধৰে, তথাপিও যিসকলে ধৰি পোৱা নাই, এইটো আপোনালোকে নিজে বনাব বস্তুটো, বা কিনি আনিব, বজাৰতো পোৱা যায়। বা বাৰহৈসকলে জানিব, চেপা, খালৈ ইত্যাদি জাকৈ তাকৈ বনোৱা লোকে জানিব বনাবলৈ। বাৰু আজিলৈ এৰিছোঁ, নমস্কাৰ।